নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে কম্পিটিশন কেয়াৰৰ অনলাইন টিউচন প্ৰগ্ৰেম চমুকৈ OTP লৈ মই ৰিংকুমনি মেমে স্বাগতম জনাইছো। তোমালোকে ভাবাচোন ধৰি লোৱা তোমালোকে 3 ঘণ্টাৰ এখন সিনেমা চাই আহি গোটেই কাহিনীৰ তোমাৰ বন্ধুজনক 2 মিনিটত বৰ্ণনা কৰি দিলা আৰু হেইটোৱে হৈছে মূল ভাৱ আৰু সেই সিনেমাখনৰে এটা অতি শক্তিশালী ডায়লগ তাৰ অৰ্থ কি তুমি বন্ধুজনক ফহিয়াই বৰ্ণনা কৰি বুজাই দিলা আৰু হেইটোৱে হৈছে ব্যাখ্যা কৰা অৰ্থাৎ এইকেইটা কাম তোমালোকে দৈনন্দিন জীৱনত সদায় কৰি আহিছা হয়নে আজিৰ ক্লাছত আমি শিকিম যে কবিতা এটাৰ মূল ভাৱ লিখা আৰু ব্যাখ্যা কৰাৰ কিছুমান সহজ কৌশল যাৰ দ্বাৰা আমি অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিব পাৰো তেন্তে আমি চাওঁ আহা আজিৰ ক্লাছত আমি কি শিকিম আজিৰ ক্লাছত আমি শিকিম যে কবিতাৰ মূল ভাৱ কি আৰু ইয়াক সঠিকভাৱে লিখাৰ নিয়ম 2 নম্বৰতে শিকিম কবিতাৰ ব্যাখ্যা কৰাৰ সঠিক গাঁথনি আৰু 3 নম্বৰতে আমি শিকিম যে পৰীক্ষাত কৰা কিছুমান প্ৰধান ভুল আৰু তাক এৰাই চলাৰ কিছুমান উপায় আৰু 4 নম্বৰতে আহিব যে নম্বৰ বহুৱাৰ কেইটামান বিশেষ টিপস গতিকে আজিৰ ক্লাছটো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে গতিকে সকলোৱে বহি কলম লৈ সাজু হৈ লোৱা এতিয়া প্ৰথমে আমি শিকিম যে কবিতাৰ মূল ভাৱ কি আমি কোনো এটা বিষয় কৰিবলৈ হলে কি সেই বিষয়টোনো কি আমি নিজে প্ৰথমতে ভালকে জানি ল'ব লাগিব হয়নে গতিকে মূল ভাৱ এটা আমি লিখিবলৈ লোৱাৰ আগতে আমি জানিব লাগিব যে এই মূল ভাৱটোনো কি এতিয়া মূল ভাৱ মানে হৈছে যে কবিতাটোৰ মাধ্যমেৰে কবিয়ে দিব বিচৰা মূল বাৰ্তা বা কেন্দ্ৰীয় ভাৱ এটা গোটেই কবিতাটোৰ সাৰাংশ নিজৰ ভাষাত চমুকৈ দাঙি ধৰা এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা হয়নে এটা মূল ভাৱ মানে কি কবিতাটোৰ মাধ্যমেৰে কবিতাটোৰ যোগেদি তাৰ মানে কবিয়ে কি বাৰ্তা দিব বিচাৰিছে সমাজখনলৈ বা মানুহলৈ কি বাৰ্তা তেওঁ দিব বিচাৰিছে সেই মূল বা কেন্দ্ৰীয় ভাৱটো আৰু গোটেই কবিতাটোৰ সাৰাংশটো কি হৈছে নিজৰ ভাষাত চমুকৈ দাঙি ধৰাকে কি বুলি কোৱা হয় মূল ভাৱ বুলি কোৱা হয় আৰু এই মূল ভাৱৰ ক্ষেত্ৰত মনত ৰাখিবলগীয়া 4টা সোণালী নিয়ম আছে যি কেইটা তোমালোকে মনত ৰাখিলে কবিতা এটাৰ মূল ভাৱ তোমালোকে অতি সুন্দৰকৈ লিখিব পাৰিবা এতিয়া 1 নম্বৰতে আহিব যে পুনৰাবৃত্তি নকৰিবা কবিতাৰ শাৰীসমূহ হুবহু তুলি নিদিবা এতিয়া এই মূল ভাৱ লিখাৰ ক্ষেত্ৰত তোমালোকে মন কৰিবলগীয়া আটাইতকৈ ইম্পৰ্টেন্ট নিয়মটোৱে হৈছে কথাটোৱে হৈছে যে কবিতাৰ শাৰীসমূহ তোমালোকে হুবহু মানে একে ৰূপত তুলি কেতিয়াও নিদিবা গম পাইছেনে তাৰ মানে কবিতাৰ শাৰীটো কেতিয়াও পুনৰাবৃত্তি ৰিপিট তোমালোকে নকৰিবা আৰু 2 নম্বৰতে আহিব যে চমু আৰু স্পষ্ট অৰ্থাৎ উত্তৰটো চুটি স্পষ্ট আৰু প্ৰসংগ ভিত্তিক হ'ব লাগে সাধাৰণতে 3 ভাগৰ 1 অংশ আৰু মূল ভাৱটো কি হ'ব লাগে যে চমু আৰু স্পষ্ট হ'ব লাগে এতিয়া আমি মূল ভাৱ লিখিবলৈ দিলে কবিতাটোৰ গোটেই কথাখিনি প্ৰথমৰ পৰা শেষলৈ কেতিয়াও লিখি দিব নালাগে গম পাইছানে এইটো চমু হ'ব লাগে কিমান হ'ব লাগে যে কবিতাটোৰ 3 ভাগৰ 1 অংশহে হ'ব লাগে মূল ভাৱটো সাধাৰণতে আৰু এইটো হ'ব লাগে খুব চুটি স্পষ্ট আৰু প্ৰসংগ ভিত্তিক অৰ্থাৎ কবিতাটোৱে কি বুজাব বিচাৰিছে কি বাৰ্তা দিব বিচাৰিছে ইয়াৰ কি অৰ্থ এইটো কিন্তু সংগতি থাকিব লাগিব তাৰ কবিতাটোৰ লগত কথাখিনি মিলিব লাগিব তাৰ পাছত আহিলে যে নিজৰ ভাষা ব্যৱহাৰ কৰা কবিৰ ভাৱটোক নিজৰ সহজ সৰল শব্দেৰে প্ৰকাশ কৰা তাৰ পাছৰ নিয়মটো হৈছে 3 নম্বৰ নিয়মটো হৈছে যে নিজৰ ভাষা ব্যৱহাৰ কৰা আমি সাধাৰণতে এটা কথা খুব ভাবি লওঁ যে কি আমি একদম টান শব্দ বা সাধাৰণতে আমি ব্যৱহাৰ নকৰা শব্দ ব্যৱহাৰ কৰি যদি আমি লিখো তেতিয়া কি হ'ব আমাক বেছিকে নম্বৰ দিব কিন্তু এইটো কথা আমাৰ অতি ভুল ধাৰণা ভুল ভাৱ আমি সদায় কি কৰিব লাগে জানানে নিজৰ ভাষাৰে একদম সহজ সৰল নিজে আমি যেনেকৈ পাৰো যেনেকৈ বুজাব পাৰো একেবাৰে সহজ সৰল ভাষাৰে আমি লিখিবলৈ চেষ্টা কৰিব লাগে কবিয়ে যিটো ভাৱ কবিতাটোত ফুটাই তুলিছে বা কবিতাটো পঢ়ি আমি যিটো ভাৱ বুজি পাইছো সেই ভাৱটো কি কৰিব লাগে নিজৰ একেবাৰে সহজ সৰল শব্দৰ দ্বাৰা প্ৰকাশ কৰিবলৈ চাব লাগে
আৰু তাৰ পাছত আহিলে যে কেন্দ্ৰীয় ভাৱত গুৰুত্ব, অতিৰিক্ত উদাহৰণ বা বিৱৰণ দিয়াৰ পৰা বিৰত থকা। এইটোৱে হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে তোমালোকে কবিতাটোৰ যিটো কেন্দ্ৰীয় ভাৱ মানে মূল ভাৱ সেইটোত গুৰুত্ব দিব লাগিব। ধৰি লোৱা কবিতা এটা তুমি মূল ভাৱ লিখিবলৈ যাওঁতে কিছুমান অতিৰিক্ত উদাহৰণ দি বা বেছিকৈ বহলাই লিখি বা বিৱৰণ দিয়াৰ কোনো প্ৰয়োজন নাথাকে। গম পাইছানে? যেতিয়া কবিতাটোৰ মূল ভাৱ লিখা বুলি আহিব, কবিতাটোৰ যিটো মূল বাৰ্তা বা মূল ভাৱ সেই ভাৱটোকে ফুটাই তুলিলেই তোমাৰ মূল ভাৱটো অতি ধুনীয়া হৈ পৰিব। গতিকে তোমালোকে নিশ্চয় এতিয়া বুজি পালা যে কবিতাৰ মূল ভাৱ মানে কি আৰু এই মূল ভাৱ আটাইতকৈ ধুনীয়াকৈ লিখিব পৰা 4টা সোণালী নিয়ম। এইকেইটা নিয়ম যদি তোমালোকে মানি চলা তেতিয়াহ'লে তোমালোকে পৰীক্ষাত অতি ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। তাৰ পাছত এতিয়া আমি আলোচনা কৰিম যে মূল ভাৱ লিখাৰ সঠিক ধাপসমূহ। ধাপ মানে হৈছে ষ্টেপ, হয়নে? আমি প্ৰতিটো কাম কৰাৰ বা প্ৰতিটো এতিয়া কুৱেশ্যন এনচাৰ এটা লিখিবলৈ যাওঁতেই হওক বা কিবা কাম এটা কৰোঁতেই হওক কি আমি ষ্টেপ বাই ষ্টেপ আগবাঢ়িব লাগে, হয়নে? আমি যেনেকৈ তেনেকৈ লিখি দিলে বা যেনেকৈ তেনেকৈ কৰি দিলে কামটোও ভাল নহয়, আমাৰ লিখাটোও ভাল নহয়। গতিকে এই মূল ভাৱ লিখাৰো কিছুমান কি আছে সঠিক ষ্টেপসমূহ যদি তোমালোকে ফ'ল' কৰা তেতিয়াহ'লে কি হ'ব, তোমাৰ মূল ভাৱটো অতি আকৰ্ষণীয় হৈ পৰিব। এতিয়া 1 নম্বৰতে আহিলে যে কবিতাটো 2-3 বাৰমান মন দি পঢ়া। এতিয়া তোমালোকে কবিতা এটাৰ যেতিয়া মূল ভাৱ লিখিবলৈ যাবা, জাষ্ট তোমালোকে কবিতাটো স্কুলত এবাৰ পঢ়াই দিছে, হয়নে? তাৰ পাছত তোমালোকে ঘৰত এবাৰ নিজে পঢ়িছা, তাৰ পাছত কবিতাটো যদি মূল ভাৱ লিখিবলৈ যোৱা কবিতাটো বুজি নোপোৱাকৈ তেতিয়াহ'লে কিন্তু তোমালোকে কেতিয়াও মূল ভাৱ ভালদৰে লিখিব নোৱাৰিবা বা মুখস্থ কৰি তোমালোকে মূল ভাৱ ধুনীয়া আকৰ্ষণীয় মননশীল মূল ভাৱ এটা কেতিয়াও লিখিবগৈ নোৱাৰা। গতিকে তোমালোকে তাৰ বাবে কি কৰিব লাগিব, কবিতাটো 2-3 বাৰ মন দি পঢ়িব লাগিব যাতে তোমালোকে কবিতাটোৰ দ্বাৰা কবিয়ে কি বুজাব বিচাৰিছে এই কথাটোত যে স্পষ্টকৈ বুজি পোৱা। তাৰ পাছত আহিলে যে 2 নম্বৰতে কঠিন শব্দৰ অৰ্থ বুজিবলৈ চেষ্টা কৰক। এতিয়া সেই কবিতা কিছুমানত কি হয়, কিছুমান আমি সাধাৰণতে ব্যৱহাৰ নকৰা টান শব্দ থাকে আৰু সেইবোৰ আমাৰ কি হয় পাঠৰ শেষত দিয়াই থাকে অৰ্থবোৰ, আৰু যিবোৰ অৰ্থ বুজি দিয়া নাথাকে সেইবোৰ শব্দ আমি কি কৰিব লাগে, সদায় বুজি পাবলৈ চেষ্টা কৰিব লাগে। তেতিয়া কি হয়, যেতিয়া বুজি পোৱা যায় তেতিয়া আমাৰ যিকোনো এটা কাম কৰাত সহজ হৈ পৰে। আৰু 3 নম্বৰতে আহিলে যে কবিৰ মূল উদ্দেশ্য ধৰা পেলাওক। এতিয়া আমি জানিব লাগিব যে সেই কবিতাটোৰ জৰিয়তে কবিতাটো যে লিখিছে কবিজনে সেই তাৰ উদ্দেশ্যটোনো কি বুজাব বিচাৰিছে, হয়নে? গতিকে এইটো কথা আমি যেতিয়া জানিম তেতিয়া কি হ'ব যে আমি মূল ভাৱটো লিখাত আমাৰ সহায়ক হ'ব। তাৰ পাছত 4 নম্বৰতে আহিলে যে সহজ সৰল ভাষাত বাক্য গঠন কৰি লিখক। তাৰমানে তোমালোকে একেবাৰে সহজ সৰল নিজাকে তোমালোকে নিজৰ ভাষাৰে নিজৰ ধৰণেৰে বাক্যবোৰ সদায় লিখিবলৈ চাবা। যিমানে তোমালোকে মুখস্থ কৰি লিখিবলৈ চাবা বা আনৰ বাক্য এটা তোমালোকে নকল কৰি হুবহু তোমালোকে লিখিবলৈ চালে কি হ'ব, কেনেবাকৈ যদি এটা ৱৰ্ডো পাহৰি যোৱা তোমালোকৰ গোটেই প্ৰশ্নটোৱে বা মূল ভাৱটোৱে তোমালোকৰ খেলি মেলি হৈ যাব। গতিকে তোমালোকে সেই কবিতাটো 2-3 বাৰ মন দি পঢ়িবা, তেওঁ কবিজনৰ কি বুজাব বিচাৰিছে তাৰ উদ্দেশ্যটো বুজি ল'বা, তাৰ পাছত তাৰ মূল ভাৱটো নিজৰ একেবাৰে সহজ সৰল ভাষাত চমুকৈ লিখি পেলাবা। এতিয়া প্ৰথম বাক্যটো গুৰুত্বপূৰ্ণ। এতিয়া আমি চাওঁ আহা এই প্ৰথম বাক্যটো যে গুৰুত্বপূৰ্ণ বুলি কৈছে এইটোনো কিয় কৈছে। এতিয়া উত্তৰৰ প্ৰথম বাক্যটোতে কবিতা আৰু কবিৰ মূল চিন্তাধাৰা ফুটাই তুলিব লাগে। এতিয়া প্ৰথম বাক্যটো, এতিয়া তুমি যি কুৱেশ্যন এনচাৰৰ প্ৰথম বাক্যটোতে কি হয়, পঢ়ি পৰীক্ষকৰ তোমাৰ উত্তৰটো কেনেকুৱা ধৰণৰ হ'ব, উত্তৰটো কিমান ভাল হ'ব সেইটো প্ৰথম বাক্যটোতে গম পাই যায়। গতিকে সদায় আমি চাব লাগে যে আমাৰ প্ৰথম বাক্যকেইটা যাতে আকৰ্ষণীয় হয়, যাতে সেইকণ প্ৰথম 2-3টা বাক্য পঢ়িয়ে যাতে পৰীক্ষকৰ আমাৰ গোটেই কুৱেশ্যন এনচাৰ ধুনীয়াকৈ পঢ়িবলৈ মন যায়, নম্বৰ দিবলৈ মন যায়, তেনেকুৱা ধৰণৰ হ'ব লাগে। এতিয়া প্ৰথম বাক্যটোতে কি কৰিব লাগে, আমি মূল ভাৱ লিখোঁতে সদায় কবিতা আৰু কবিৰ মূল চিন্তাধাৰা এইটো ফুটাই তুলিবলৈ চাব লাগে। এতিয়া উদাহৰণস্বৰূপে যদি চাবলৈ যোৱা তেতিয়াহ'লে নলিনী বালাদেৱীৰ জনমভূমি কবিতাটিৰ মূল ভাৱ হৈছে স্বদেশ প্ৰেম আৰু জন্মভূমিৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা।
এতিয়া কি হৈছে নলিনী বালা দেৱীৰ এই জনমভূমি নামৰ যিটো কবিতা এইটো এটা স্বদেশ প্ৰেমৰ কবিতা হয়নে আমি কবিতাটো পঢ়িলে আমি গম পাওঁ যে সেই মাতৃভূমিৰ প্ৰতি তেওঁ কিমান ভাল পোৱা আছে সেই ভাল পোৱা লৈ তেওঁ এই কবিতাটো লিখিছে গতিকে আমি মূল ভাৱটো যেতিয়া লিখিবলৈ যাম তেতিয়া আমি প্ৰথম শাৰীটোতে এইটো কথা উল্লেখ কৰিব লাগিব কবিৰ কবিতাটো লিখাৰ উদ্দেশ্যটো আমি ফুটাই তুলিব লাগিব যে স্বদেশ প্ৰেম আৰু জন্মভূমিৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধা এই বাক্যটোৰে যদি আমি আৰম্ভ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ মূল ভাৱটো অতি আকৰ্ষণীয় হৈ উঠিব এতিয়া আমি শিকিলো কি মূল ভাৱ আমি কেনেকৈ লিখিব লাগে হয়নে তাৰ আমি কেনেকৈ ষ্টেপ বাই ষ্টেপ আগবাঢ়িব লাগে কেনেকুৱা নিয়ম মানি চলি আমি এটা মূল ভাৱ লিখিলে এটা আকৰ্ষণীয় মননশীল মূল ভাৱ আমি লিখিব পাৰিম সেই বিষয়ে আমি আলোচনা কৰিলো আৰু এতিয়া আমি আলোচনা কৰিম যে কবিতা ব্যাখ্যা কৰাৰ কেইটামান নিয়ম এটা পৰীক্ষাত সুন্দৰ নম্বৰ পাবলৈ ব্যাখ্যা সদায় তিনিটা ভাগত বিভক্ত কৰি লিখিব লাগে এইটো নিশ্চয় তোমালোকে ব্যাখ্যা কৰিয়ে আহিছা পায়ে আহিছা হয়নে যে প্ৰথমতে কি আহিব প্ৰসংগ তাৰ পাছত সংগতি তাৰ পাছত আহিব ব্যাখ্যা এটা ব্যাখ্যা কৰা বুলিলে পুনে যদি তোমালোকে ব্যাখ্যাৰ পৰাই যদি আৰম্ভ কৰি দিয়া এই প্ৰসংগ সংগতি এই দুটা যদি তোমালোকে উল্লেখ নকৰা তেতিয়াহ'লে কি হ'ব কিন্তু তোমালোকে সম্পূৰ্ণ মানে নম্বৰ তোমালোকে কেতিয়াও নাপাবা গতিকে ব্যাখ্যা কৰিবলৈ আহোঁতে এই তিনিটা কথা সদায় মন কৰিবা এতিয়া ব্যাখ্যাৰ তিনিটা ভাগৰ বিস্তাৰ এতিয়া এই ব্যাখ্যা কৰাৰ তিনিটা ভাগতনো কি থাকে কেনে ধৰণেনো আমি লিখিব লাগে এই বিষয়ে এতিয়া আমি আলোচনা কৰিম এক নম্বৰতে আহিলে কি প্ৰসংগ তুলি দিয়া শাৰীকেইটা কোনটো কবিতাৰ আৰু কবি কোন তাক স্পষ্টকৈ লিখা এটা যেনে তোমালোকৰ উদাহৰণ আছে যে আৰম্ভণি এনেকৈ যে উদ্ধৃত কবিতাংশ আমাৰ পাঠ্যপুথিৰ ইয়াত লিখিবা কবিতাৰ নাম তাৰ পাছত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে ইয়াত কবি হ'ল তাত লিখিব লাগিব কবিৰ নাম এনেদৰে তোমালোকে প্ৰসংগটো সদায় আৰম্ভণি কৰিব লাগিব তাৰ পাছত আহিব সংগতি সংগতিত আমি কি লিখিব লাগিব আমি হেতু পাই কনফিউজ হৈ যাওঁ হয়নে এতিয়া কবিতাটোৰ প্ৰসংগটো আৰম্ভ কৰিলো হয়নে ব্যাখ্যা কৰাখিনি আছে সংগতিতনো আমি কি লিখিম হয়নে সংগতিত কি লিখিব লাগিব যে কি পৰিস্থিতিত বা কোনটো ভাৱ প্ৰকাশ কৰিবলৈ কবিয়ে এই শাৰীকেইটা লিখিছে তাক এটা বা দুটা বাক্যত লিখা এতিয়া হে তোমালোকক যে ব্যাখ্যা কৰোঁতে নিৰ্দিষ্ট কবিতাৰ এটা শাৰী বা গদ্যৰ পৰা এটা অংশ যে তুলি দিয়ে এটা দুই এটা শাৰী সেই শাৰীটোৱেনো কি পৰিস্থিতিতনো লেখকে কৈছে বা এই শাৰীটোৱেনো কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে এই কথাখিনি আমি সংগতিত লিখিব লাগিব তাৰ পাছত আহিব ব্যাখ্যা মানে মূল অংশটো যে শাৰীকেইটাৰ সৰল অৰ্থ আৰু তাৰ আঁৰত থকা অন্তৰ্নিহিত ভাৱ বা অৰ্থ পতিয়নীয়াকৈ ভাঙি লিখা এটা ব্যাখ্যা কৰাত আমি কি কৰিব লাগিব সেই যে ওপৰত দিলে শাৰীকেইটা তাৰ একেবাৰে সহজ অৰ্থটো সৰলকৈ ভাঙি কি কৰিব লাগিব তোমাৰ নিজৰ ভাষাত তাৰ অন্তৰ্নিহিত তাৰ আঁৰত লুকাই থকা ভাৱটো বা অৰ্থটো তোমাৰ পতিয়নীয়াকৈ মানে তাৰ লগত সেই বাক্যটোৰ লগত মিলাকৈ খাপ খোৱাকৈ তুমি ধুনীয়াকৈ সজাই পৰাই লিখিব লাগিব আৰু এইটোৱে হৈছে ব্যাখ্যা কৰা এতিয়া তোমালোকক মই ব্যাখ্যা কৰাৰ এটা উদাহৰণ সহ বুজাইছো যাতে তোমালোকৰ বুজি পাবলৈ সহজ হয় এতিয়া জখৰ পোৱালিবোৰে কোনে কাক চায় এইটো তোমালোকে আৰু এটা কথা মনত ৰাখিবা তোমালোকে সেই কবিতাৰ শাৰীবোৰ বা গদ্যৰ সেই শাৰীবোৰ তোমালোকে কিন্তু মনত ৰখাটো গুৰুত্বপূৰ্ণ এটা পৰীক্ষাত হঠাতে যদি এই শাৰীটোৱে গুচি আহে তোমালোকে কি প্ৰসংগ যদি তোমালোকে উচিত পাঠটোৰ নাম কোনটো পাঠৰ পৰা তুলি আনিছে বা লেখক কোন কবি কোন এই কথাটো যদি তোমালোকে শুদ্ধকৈ উল্লেখ কৰিব নোৱাৰা তেতিয়াও কিন্তু তোমালোকে সম্পূৰ্ণ নম্বৰ ব্যাখ্যা কৰাত কেতিয়াও নোপোৱা গতিকে এইটো অতি ইম্পৰ্টেন্ট যে পাঠৰ নাম আৰু পাঠৰ লেখকৰ নাম তোমালোকে ধুনীয়াকৈ মনত ৰাখিবা আৰু তোমালোকৰ পৰীক্ষাত বেছিভাগ প্ৰশ্ন কৰ পৰা আহে সাৰাংশৰ পৰা আহে হয়নে কবি পৰিচয় লেখকৰ পৰিচয়ৰ পৰা আহে গতিকে তোমালোকে এই কেইটা বিষয় অতি মনোযোগ দি চাবা আৰু এতিয়া এই বাক্যশাৰী জখৰ পোৱালিবোৰে কোনে কাক চায় ইয়াত যদি আমি প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰিবলৈ যাওঁ তেতিয়াহ'লে কেনেকৈনো কৰিম আমি চাওঁ আহাচোন যে প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ হৰে কৃষ্ণ ডেকাদেৱে ৰচনা কৰা দৃশ্যান্তৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে এতিয়া সংগতি কি হ'ব যে চহৰৰ কৃপণ
আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ মানুহবোৰৰ চৰিত্ৰ দাঙি ধৰিবলৈ বৃদ্ধ মানুহজনে এই উক্তিটো কৰিছে। তাৰমানে এতিয়া প্ৰসংগ আৰু সংগতি আমি লিখিলো, এতিয়া আমি কৰিম ব্যাখ্যা। যে যশ হ'ল ধন সংৰক্ষণ কৰা কৃপণ প্ৰকৃতিৰ দেৱতা। কবিতাটোত সাতমহলীয়া ঘৰত বাস কৰা চহৰীয়া মানুহবোৰক যশৰ পোৱালিৰ সৈতে তুলনা কৰা হৈছে। এই মানুহবোৰ কেৱল টকা পইচা উপাৰ্জন আৰু সঞ্চয় কৰাত ব্যস্ত। তেওঁলোক অতি কৃপণ আৰু স্বাৰ্থপৰ। এজনে আনজনৰ সুখ দুখৰ খবৰ নলয় বা সহায় নকৰে। সেইবাবে অট্টালিকাৰ বৃদ্ধজনে ক্ষোভেৰে কৈছে যে কেৱল ধন সাঁচি ৰখা যশৰ পোৱালি সদৃশ এই মানুহবোৰে কাৰোৰ প্ৰতি ভ্ৰূক্ষেপ নকৰে। এতিয়া দেখিলানে কেনেকৈ এই বাক্যশাৰী ধুনীয়াকৈ সেই বাক্যশাৰীৰ অৰ্থটো কি, কোনে কি পৰিস্থিতিত কেনেকৈ কৰিছিলে, তাৰ অন্তৰ্নিহিত অৰ্থটো কি, একেবাৰে সহজ সৰল ভাষাত কি কৰা হ'ল, বুজাই দিয়া হ'ল। আৰু এনেধৰণে যদি তোমালোকে ব্যাখ্যাটো কৰা তেতিয়াহ'লে তোমালোকে ভাল নম্বৰ পাবলৈ পৰীক্ষাত সক্ষম হ'বা। এতিয়া মই লৈ আহিছোঁ তোমালোকৰ বাবে কেইটামান বিশেষ পৰামৰ্শ, যিকেইটা যদি মানি চলা তেতিয়াহ'লে তোমালোকক অসমীয়া বিষয়ত ভাল নম্বৰ পোৱাৰ পৰা কোনেও ৰখাব নোৱাৰে। এতিয়া প্ৰথমতে আহিছে যে শব্দ চয়ন, মানে শুদ্ধ অসমীয়া শব্দ ব্যৱহাৰ কৰা। এতিয়া প্ৰশ্ন মূল ভাৱ লিখা, ব্যাখ্যা কৰা বা প্ৰশ্ন উত্তৰ লিখা যিকোনো ক্ষেত্ৰতে অসমীয়া বিষয়ত তোমালোকে কি কৰিবা, একেবাৰে শুদ্ধ অসমীয়া শব্দ ব্যৱহাৰ কৰি প্ৰশ্ন উত্তৰবোৰ কৰিবলৈ যত্ন কৰিবা। এতিয়া অসমীয়া ভাষা তোমালোকক দিয়াৰ এইটোৱে উদ্দেশ্য হৈছে যাতে তোমালোকৰ নিজৰ মাতৃভাষাটো তোমালোকে শুদ্ধকৈ যাতে শিকা জানা, এই কাৰণে তোমালোকক এই বিষয়বোৰ দিয়া হয়, হয়নে? গতিকে সম্পূৰ্ণ শুদ্ধ অসমীয়া শব্দ ব্যৱহাৰ কৰি আমি প্ৰশ্ন উত্তৰবোৰ লিখিবলৈ চেষ্টা কৰিব লাগে। তাৰ পাছত আহিলে যে অনুচ্ছেদ বিভাজন। এতিয়া প্ৰসংগ সংগতি আৰু ব্যাখ্যা স্পষ্টকৈ বেলেগ বেলেগ পেৰেগ্ৰাফ বা দফাত লিখা। তাৰ পাছত কি অনুচ্ছেদ মানে হৈছে পেৰেগ্ৰাফ। এতিয়া পেৰেগ্ৰাফ চেঞ্জ তোমালোকে কেনেকৈ কৰিবা, যে প্ৰসংগ সংগতি আৰু ব্যাখ্যা কি হ'ব লাগিব, একেলগে যদি একে লেঠাৰিয়ে লিখি দিয়া তেতিয়াহ'লে কিন্তু তোমালোকে শুদ্ধকৈ লিখিলেও নম্বৰ তোমালোকৰ কটা যাব। তোমালোকে কি কৰিব লাগিব, এই প্ৰসংগ এটা পেৰেগ্ৰাফত, তাৰপিছত সংগতি বেলেগ এটা পেৰেগ্ৰাফত আৰু ব্যাখ্যা কৰাও বেলেগ এটা পেৰেগ্ৰাফৰ পৰা সদায় ষ্টাৰ্ট কৰিব লাগিব। আৰু এই পেৰেগ্ৰাফটোক অসমীয়াত কি বুলি কোৱা হয়, অনুচ্ছেদ বুলি কোৱা হয়। তাৰ পাছত আহিলে ব্যাকৰণ আৰু বানান। যিমান পাৰা বানান ভুল নকৰিবলৈ যত্ন কৰিবা। এতিয়া তোমালোকৰ কি হয়, মই ছাত্ৰ ছাত্ৰীৰ পৰা এইটো কথা পায়ে থাকোঁ যে তেওঁলোকৰ বানান ভুল হৈ বহুত নম্বৰ কটা যায়। কেতিয়াবা কিয় সম্পূৰ্ণ গোটেইখিনি প্ৰশ্ন উত্তৰ শুদ্ধকৈ কৰি অহাৰ পাছতো কেৱল বানানৰ ভুলৰ কাৰণেই তেওঁলোকৰ নম্বৰ কমি যায়। গতিকে এইটো তোমালোকে বানান যিমান পাৰা ভুল নকৰিবলৈ যত্ন কৰিবা। প্ৰশ্ন তোমালোকে কুৱেশ্যন পেপাৰখন কৰাৰ পাছত শেষলৈ 5 মিনিটমান সময় এক্সট্ৰাকৈ যিমান পাৰা ৰাখিবলৈ যত্ন কৰিবা, যাতে তোমালোকে লিখা সেই উত্তৰ বহীখন পুনৰীক্ষণ কৰিব পাৰা, আকৌ এবাৰ চাব পাৰা ক'ৰবাত বানান ভুল হৈছে নেকি, কুৱেশ্যন থাকি গৈছে নেকি। তেতিয়া কি হ'ব, তোমালোকৰ এই বানান ভুল হোৱাৰ কথাটো বহু পৰিমাণে কমি যাব। তাৰোপৰি আৰু এটা কাম কৰিব পাৰা, তোমালোকে যিকেইটা শব্দ তোমালোকে কঠিন পোৱা সেইকেইটা শব্দ এক্সট্ৰাকৈ এখন নোটবুকত লিখি ৰাখিবা আৰু সেইকেইটা শব্দ দিনে পাৰিলে 2-3 বাৰকৈ তোমালোকে লিখিবা। তেতিয়া কি হ'ব, অলপ দিন 2-3 দিন লিখাৰ পাছতে সেই শব্দটো আৰু তুমি কেতিয়াও নাপাহৰা আৰু বা তোমাৰ বানান ভুল কেতিয়াও নহয়। তাৰ পাছত আহিলে যে পৰিচ্ছন্নতা, কটাকটি নকৰি উত্তৰটো চাফ চিকুণকৈ উপস্থাপন কৰা। এতিয়া এইটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা দেই। তোমালোকৰ যেতিয়া উত্তৰ বহীখন কি হ'ব, এখন অতি চাফ চিকুণকৈ তোমালোকে যেতিয়া উত্তৰবোৰ কৰিবা, কটাকটি যেতিয়া কমকৈ কৰিবা, দেখিবলৈ যেতিয়া তোমাৰ বহীখন ধুনীয়া হ'ব, পৰীক্ষক আপোনা আপুনি কি হ'ব, আকৰ্ষিত হ'ব তোমাৰ বহীখনৰ প্ৰতি। যিমান শুদ্ধকৈ ধুনীয়াকৈ উত্তৰবোৰ লিখিলেও কটাকটি কৰি লেতেৰা পেতেৰাকৈ লিখা এখন বহী কিন্তু চাবলৈ কেতিয়াও মন নাযাব, হয়নে? আৰু চালেও কি হ'ব, মনোভাৱটো আৰম্ভণিৰ পৰাই বেয়া হৈ যাব। গতিকে তোমালোকে সদায় কি কৰিবা, এই পৰীক্ষাৰ বহী ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিবলৈ চেষ্টা কৰিবা। তাৰ বাবে তোমালোকে ঘৰত কি কৰিবা, সদায় পঢ়োঁতে লিখি লিখি পঢ়িবা। তাৰ ফলত তোমালোকৰ বানান শুদ্ধ হ'ব আৰু পৰিষ্কাৰ পৰিচ্ছন্নকৈ তোমালোকে উত্তৰবোৰ কৰিবলৈ শিকিবা। আশা কৰোঁ তোমালোকে আজিৰ এই ক্লাছটোৰ পৰা মূল ভাৱ কেনেকৈ লিখিব পাৰি
বা ব্যাখ্যা কেনেকৈ কৰিব পাৰি এই বিষয়ে বহুকেইটা কথা শিকিলা আৰু আশা কৰিছোঁ তোমালোকৰ এই ক্লাছটোৱে বহুতখিনি সহায় কৰিব আৰু এনেকুৱা ধৰণৰ যদি তোমালোকে ক্লাছ পাব বিচাৰা আৰু কিবা ব্যাকৰণৰ বিশেষ বিষয় যদি তোমালোকে মোৰ পৰা শিকিব বিচাৰা তেতিয়াহ'লে তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মই সেই বিষয়ৰ ওপৰতে পুনৰ নেক্সট ভিডিঅ' তোমালোকৰ বাবে লৈ আহিম তেন্তে আজিলৈ আহোঁ নমস্কাৰ